নমস্কাৰ। আজি মই লাইভত আহিছোঁ। চানমাৰী গোচৰ আছিল কৃষক নেতা অখিল গগৈ ডাঙৰীয়াৰ আৰু শিৱসাগৰ সমষ্টিৰ বিধায়ক, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি, বৰ্তমান মুখ্য উপদেষ্টা, তেখেতৰ যি NIA আদালতৰ পৰা জামিন লাভ কৰিলে, তাক আজিৰ দিনটো মই ঐতিহাসিক দিন হিচাপে ক'ব খুজিছোঁ। আজিৰ দিনটোতেই আৰু 3জন পিতু সোণোৱাল, ধৈৰ্য কোঁৱৰ, মানৱ কোঁৱৰ তেখেতসকলৰ জামিন দুখমুক্ত বুলি ঘোষণা কৰিছে। মই বিশেষভাৱে ক'ব খুজিছোঁ, যিহেতু আজি অখিল গগৈ ডাঙৰীয়াক জামিনত মুক্তি লাভ কৰিলে। অনন্তক 12 তাৰিখৰ পৰা বিধানসভা অধিৱেশন। এই অধিৱেশনত অসমৰ যি সমস্যা, এই সমস্যাৰ হকে মাত মাতিব। লগতে অসম চৰকাৰৰ ফালৰ পৰা আমি বিচাৰিম যে বিৰোধীক এনেকুৱা সন্মান যাতে দিব পাৰে। অখিল গগৈ এটা ব্ৰেণ্ড। অখিল গগৈক কাৰাৰুদ্ধ কৰি, যিহেতু ইমান দিন কাৰাৰুদ্ধ হৈ আছিল, 1.5 বছৰমান কাৰাৰুদ্ধ হৈ আছিল, বহুকেইটা গোচৰ তেখেতৰ ওপৰত জাপি দিয়া হৈছিল, কিন্তু আজিৰ তাৰিখতো আমি যি দেখিবলৈ পাইছোঁ, তেখেতৰ কণ্ঠ ৰুদ্ধ হোৱা নাই। তেখেতে এতিয়ালৈকেও অসম আৰু অসমীয়া জাতিৰ হৈ মাত মাতা দেখিবলৈ পাইছোঁ। ধন্যবাদ জনাব খুজিছোঁ ভাৰতবৰ্ষৰ যি ন্যায়পালিকা, আইনী ব্যৱস্থা, ন্যায়পালিকাক তেখেতে আইনী যুঁজত জয়লাভ কৰিলে, তাৰ কাৰণে মই অশেষ ধন্যবাদ আৰু কৃতজ্ঞতাৰে কৰিব খুজিছোঁ। আজি সুদীৰ্ঘ 1.5 বছৰমান যিহেতু কাৰাৰুদ্ধ হৈ আছিল, অসমৰ বহু সমস্যাৰ ওপৰত মাত মাতিছিল। মই আশা কৰিম যে কাৰাৰুদ্ধ জীৱনৰ পৰা মুকলি, যিহেতু আজি লাগিলে আজি নহ'লে 2 দিনৰ ভিতৰত তেখেতে মুকলি আকাশৰ তললৈ আহিব বুলি ইতিমধ্যে আমি গম পাইছোঁ। তেখেতৰ জামিন মঞ্জুৰ কৰিছে মহামান্য উচ্চ ন্যায়ালয়ে আৰু তেখেতৰকে যি অধিবক্তাসকলে ইমান দিন ধৰি কষ্ট কৰিছিল, তাক তেখেতসকলক আমি ধন্যবাদ জনাব খুজিছোঁ যে ইমান কষ্ট কৰিছে, ইমান অহৰহ কষ্টৰ বিনিময়ত যি সকলোৰে অসমৰ জননেতা, অসমৰ এজন অসমৰ কাৰণে সকলো সময়তে মাত মাতা এজন নেতা অখিল গগৈ ডাঙৰীয়াক আজি কাৰাৰুদ্ধৰ পৰা মুক্ত আৰু 2 দিনৰ ভিতৰতে মুকলি আকাশৰ তললৈ ঘূৰি আহিব। আৰু মই বেছি নকওঁ, আজি খুবেই সন্তুষ্ট। এনেকুৱা এটা ঐতিহাসিক ৰায়, ঐতিহাসিক NIA আদালতৰ পৰা যি ৰায় প্ৰদান কৰিলে, এই ৰায়ত আমি খুব সন্তুষ্ট, সুখী। অসমবাসী ৰাইজেও এই ৰায়ত সন্তুষ্ট। গতিকে তেখেতৰ যি সংগ্ৰাম, এই সংগ্ৰাম অব্যাহত থাকক। অসমীয়া জাতিৰ হৈ মাত মাতি যাওক, অসমীয়াৰ হৈ মাত মাতক, অসমৰ জ্বলন্ত সমস্যাৰ ওপৰত তেখেতে মাত মাতক। আমি তাৰে কামনা কৰিম। আমি কামনা কৰিম যাতে এজন অসমত যি সমস্যাৰ ওপৰত তেখেতে মাত মাতিছিল ইমান দিন, এজন বিধায়ক হিচাপে, এজন সচেতন ৰাইজ হিচাপে, এজন সাধাৰণ নাগৰিকৰ নিচিনা তেখেতে মাত মাতি যাব। অসমৰ যি বৰ্তমান সময়ত বানপানী চলি আছে, এই পানীৰ সময়তো অসমৰ যিসকল বানাক্ৰান্ত ৰাইজ আছে, তেখেতসকলৰ পৰিস্থিতিৰ বুজ ল'বলৈ মই অনুৰোধ কৰিছোঁ, যাতে অসম চৰকাৰৰ ফালৰ পৰা, অসমৰ যি মন্ত্ৰী, বিধায়ক, সাংসদসকল আছে, তেখেতসকলৰ ফালৰ পৰা যাতে বিধানসভাতো এনেকৈ বাজেট পাছ কৰা হয়, যাতে অসমৰ যি সৰ্বসাধাৰণ বানাক্ৰান্ত ৰাইজ, তেখেতসকলৰ কাৰণে আৰ্থিক সকাহ দিব পৰা ব্যৱস্থা কৰক। হয়, খুবেই ভাল লাগিছে। আজি কৃষক নেতা অখিল গগৈ ডাঙৰীয়া 108 নম্বৰ বিধানসভা সমষ্টি, শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ NIA আদালতৰ পৰা যি দুখমুক্ত কৰিলে, এই দুখমুক্ত কৰাত আমি খুবেই সন্তুষ্ট প্ৰকাশ কৰিছোঁ। তেখেতৰ যি সংগ্ৰাম, এই সংগ্ৰামত আমি সকলোৱে সন্তুষ্ট।
সকলোৱে চেলুট জনাব খুজিছোঁ। বিশেষ নকওঁ, আকৌ লাইভত আহিম। মই আচলতে অখিল দাক ভাল পাওঁ। এজন তেখেতৰ যি সততা নিষ্ঠা, এই নিষ্ঠাৰ প্ৰতি মই আগ্ৰহীত, সেইকাৰণে মই আজিৰ এই ভিডিঅ' কৰিছোঁ। কিন্তু যি সময়ত বৰ্তমান সময়ত লকডাউন চলি আছে, ক'ভিডৰ যি প্ৰকোপ, তাৰপিছত বানপানীৰ যি সমস্যা, এই বানপানীৰ সমস্যাত অসমৰ 3.5 কোটি অসমৰ যি জনসাধাৰণ আছে, তেখেতসকলক সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনাইছোঁ।